বিহু কমিটিৰ সকলো সদস্যক আমাৰ ফালৰ পৰা মানে ধন্যবাদ জ্ঞাপন কৰিছো যে এনেকুৱা এটা সুযোগ মোক দিয়াৰ বাবে যিটো মঞ্চৰ ঘূৰক ইমান সন্মানীয় সন্মান এইখিনি সন্মান দিয়াৰ কাৰণে গোটেই কমিটিকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে এই বিভাগে যাতে এই মাধৱদেৱ নগৰ তথা গোটেই অসমবাসীৰ যাতে ভাতৃত্ববোধ আৰু মনৰ আশা গোটেই কুটুম্বত সকলোৱে যাতে ভালে কুশলে থাকে। আৰু এটা মই কথা কওঁ মই কিন্তু মুখত যি হয় তাকে কৰিবলৈ স্বভাৱ আছে এতিয়া ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী জুবিন গাৰ্গৰ সৌৰভ। আমি 1 মিনিট আগত আমি আগত আমি 1 মিনিট আমি মনোপ্ৰাৰ্থনা কৰিছিলো আৰু বিভিন্ন জায়গাত জুবিনৰ শ্ৰদ্ধাঞ্জলি জনোৱা যায়, কিন্তু তেনেকে কৰিলে জুবিনক আমি জীয়াই ৰখা নহব। জুবিনক আমি কেনেকে জীয়াই ৰাখিব লাগিব? জুবিনৰ অন্তৰখন আমি বুজি জুবিন যি ধৰণে চলিছিলে, যিটো গৌৰ অসম জুবিনে বিচাৰিছিলে, আমি এখন গৌৰ কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে মনৰ পৰা ঘৃণাৰ ভাৱ আঁতৰাব লাগিব। আমি মনৰ পৰা ঘৃণাৰ ভাৱ আঁতৰাব লাগিব, জীৱ-জন্তুৰ প্ৰতি আমি দয়ালু হ'ব লাগিব। তেতিয়াহে আমি জুবিনক আসল শ্ৰদ্ধাঞ্জলি দিয়া হ'ব। এনে আমি জুবিনৰ নামত ভুৱা মাৰি লিখি একো লাভ নাই, দেখাই একো লাভ নাই। আমি জুবিনৰ গৌৰ সম্ভাৱনাই গৌৰৱ কৰিব লাগিব। আপোনালোকৰ এই মঞ্চৰ পৰা গোটেই অসমবাসীক মই অনুৰোধ কৰিছো যে জুবিনৰ চৰিত্ৰ নামনি লওক, জীৱ-জন্তুৰ প্ৰতি দয়ালু হওক, ঘৃণাৰ ভাৱ বাদ দিয়ক, হিন্দু মুছলমান এইবিলাক বাছ এইখিনিয়ে মই ক'ব লগা। আৰু এটা মই আপোনালোকক অনুৰোধ কৰিছো, আপোনালোক গোটেই অসমবাসীক মোৰ জীৱনৰ প্ৰথম অসমীয়া বোলছবি মই অভিনয় কৰিছো, য'ত মই ভিলেনৰ পাইছো। এজন ডিৰেক্টৰে বোলে মই দেখাত মানে তাই ভিলেন, সেইকাৰণে আপোনালোকে গানটো শুনকচোন। নমস্কাৰ, মই পাৰ্থৱতী কৈছোঁ। ধন্যবাদ সকলোকে গানটি শুনাৰ বাবে। জাষ্ট আংশিক অলপে এইখিনি ৰিলিজ দিয়া হৈছে। ইয়াৰ পিছতো আমাৰ এই ফিল্মখনৰ মানে গৌৰৱৰ কথা, জুবিন জীৱিত কালতে 2টা গান গাই গৈছিল আমাৰ ফিল্মৰ কাৰণে, যি 2টা গান আমি এতিয়াও ছচিয়েল মিডিয়া বা কোনো প্লেটফৰ্মত আমি ৰিলিজ দিয়া নাই। আপোনালোকক চিনেমাখনৰ ৰিলিজ হোৱাৰ ঠিক 1 মাহ আগত আমি গানৰ আংশিক আমি ৰিলিজ দিম। গোটেই অসমবাসী অনুৰোধ কৰিলো যাতে চিনেমাখনক সঁহাৰি দিয়ে বা ইয়াতে উপস্থিত সকলোকে কৈছো যে চিনেমাখন আহিলে আপোনালোকে যাতে চাব যায় বা আপোনালোকৰ চিনাকিখিনিকো যাতে কয় চাই আমি অসমীয়া চিনেমা আমি উঠাব লাগে। জুবিনৰ এইটো সপোন আছিল, অসমীয়া মানে অসমীয়া চিনেমা কিয় নচলাব, জুবিনৰ কাৰণে নচলা হ'লেও মানে খুলিব। সেইকাৰণে সকলোকে কৈছো চিনেমাখনক যাতে সঁহাৰি দিয়ে। এইখিনি ক'ব লাগিব। ধন্যবাদ।